বন্ধুসকল সবতকৈ ফাৰ্ষ্ট আপুনি ডে 1 আৰু ডে 2ৰ ভিডিঅ'টো চাওক, তাৰপিছত ডে 3ৰ ভিডিঅ'টো কণ্টিনিউ কৰক। তো কালি ৰাতি আমি আহি পিনে ইয়াতে শুলোঁ। তো ইয়াৰ পৰাই আজি ব্লগটো ষ্টাৰ্ট কৰোঁ, ডে 3 ষ্টাৰ্ট কৰোঁ। গুড মৰ্নিং বন্ধুসকল, এতিয়াতো বৰ্তমান উঠিলোঁ, কিন্তু ৰাতি যোনটো জেগাত আমি আহি পাইছিলোঁ পুৰা একদম ইমান মানে 1000টামান ট্ৰাকে আছে দেখা আছিলোঁ। খাইছেনে এইফালে চাব পাৰে, পুৰা সেইটো চাইডলৈ পুৰা একদম ট্ৰাকে ট্ৰাক। তাৰপিছত এইটো চাইডৰ চাওক পুৰা আগলৈ পুৰা একদম ট্ৰাক, এইটো চাইডেও ধুনীয়া ট্ৰাক। ট্ৰাকৰ অভাৱ নাই। আমি যোনটো জাগাত আছো এইটো গোটা একদম মানে জংঘল এলেকা টাইপে আৰু পাহাৰ পাহাৰ। চাব ট্ৰাক পুৰা একদম 2-3 কিলোমিটাৰ আগলৈ ট্ৰাকে আছে। নাগালেণ্ডত চালিয়া জাগা। দোকান মাখন অলপ বেলেগ কিন্তু পুৰা চেম্পু লৈ ল'লোঁ। এতিয়া এই তাতে য'ত হাগিব পাৰি 10 টকা দি পিনে তাতে যাই পিনে আকৌ গাটো ধুওঁ। গা ধোৱাটো বাৰু ফ্ৰী হয়, গা ধোৱা আৰু পানী লোৱাটো। চাওঁ তাতে কেনেকুৱা লাগে। গা ধুই চাব পাৰে। ইয়াতে খোৱা পানী ভৰাই আছো। আর যে গা ধোৱা ভালকে ধোৱা। ভালো না তো এতিয়া বাজি গ'ল 2টা। আমি এতিয়াও গাড়ীতে পুৰা ৰেষ্ট লৈ আছো। ৰাস্তা পুৰা ব্লক, কি কৰো মানে মাথা চাথা কাম কৰা নাই। আৰু কিমান দিন বা থাকিব লাগে চাওঁ। এতিয়া আৰাম কৰি আছে, এপিনে আৰাম কৰি আছো, খাব পাৰে। ট্ৰেইন চলি আছে আমাৰ চুপাৰ এচি। বাকী আছো আৰু দিয়ক, যেতিয়া ব্লক খুলিব তেতিয়া যাম। ধেমালি নহয় কিন্তু দেই, এনেকুৱা লাগে। ফাৰ্ষ্ট টাইম এইটো মই পাইছোঁ এনেকুৱা। মানে আগতো কষ্ট কৰিছোঁ, নকৰা নহয়, বাট টু মাছ মানে ট্ৰাকখন যদি চলিও থাকিলে গাড়ি তো আমাৰ ডে 3 আমি এইখিনিতে খতম কৰিলোঁ। আৰু ডে 4ত আমি হিল টপত ছাৰ্ভাইভ কৰিম। তো সেইখিনি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব।
চাউলটো লওক চাউলটো আপোনালোকে লেচুকেট আহিলে এইখন দোকানত আহিব পাৰে চব পাব চাউলৰ পৰা দালৰ পৰা দালিৰ পৰা অল কেঁচা চব্জি এৰি বাকী অল এভৰিথিং যি লাগে আপোনাক কাম আছে তো ৰাহক না এই বনাব খাব আহিব লাগে মানুহটো এতিয়া ভাতটো বহাই দিওঁ আৰু ডাইৰেক্ট গুড ইভিনিং হ'ব এবার ভাতটো দেখা যাচ্ছে ভাতটো দেখা যাচ্ছে ফাইনেলি আমাৰ ভাত হৈ গ'ল চাব পাৰে এখানে ডালি আৰু আলু পিটিকা এটা আজি সিম্পল নিৰামিষ রেডি হলো চাৰিটা মানুহ আলু ওলাই দিলে আমাৰ কষ্ট লাগিব দিও চাল এটা আলু পিটিকা হ'ব এতিয়া আমাৰ আৰু নাই দিয়া নিমখ এই তাত দিছোঁ নাই দিয়া এইটো অকণমান দিলে হাতটো লৈ গ'লা পানী সেইগুলো যাবো দেখা যায় বাগান ধরন ফাইনালি এতিয়া আমি ইয়াৰ পৰা ব্লকৰ পৰা ওলালো এতিয়া লেচুগেটত ব্লকত আছিলো ডিমাপুৰ লেচুগেট এতিয়া আমি ইয়াৰ পৰা ওলাম ফাইনেলি আমি ওলাই গলো য'ত ৰাস্তা হেৰি হৈ আছিল এতিয়া টেনশ্যন নাই এতিয়া যাই থাকো ব'লক আগত চাওঁ আৰু কি পাওঁ আমি এতিয়া ইনফলৰ কাৰণে গৈ আছো কিন্তু এইটো ৰাস্তাটো যোনটো হয় ন এই ৰাস্তাটো কম ডেঞ্জাৰ ইয়াতে ওৱান ৱে হয় মানে এটা ৰাস্তা দিয়ে দুইফালে গাড়ী আহে আৰু ইয়াৰ টাৰ্ণিং মাখন নক'বই আৰু টাৰ্ণিং মাখন চাওক না পুৰা গেহেৰা আহি আছে ফাইনেলি গাইছ আমি এতিয়া চিটিত ইণ্টাৰ কৰিলো আহিলি এইটো চাব পাৰে চিটিৰ ফাৰ্ষ্ট শ্বপ
আৰু চিটিটোৰ অলপ ভিতৰত সোমাই যাওঁ তাৰপিছত আৰু দেখা আছো কিন্তু এই চাওক চিটি হ'ব পাৰে কিন্তু ৰাস্তা এতিয়াও এইয়া গাঁৱৰে হৈ আছে আপোনাৰ এতিয়াও চিটি হোৱাই নাই ভালে আছে ভিতৰত বোলে ভালে আছে চাওঁ বলকচোন কেনেকা ভালে আছে এতিয়াতো বৰ্তমান নাচি গৈ আছো আমি চাওকচোন কেনেকা নাচি গৈ আছো এইটো পেট্ৰল পাম্প আৰু এখন পালো ইয়াতে কিবা এখন মল দেখা পাইছো এইখন কিবা মল হয় চিটিত এইখন কি মল হয় বে মাই প্লেলেণ্ড মল তাৰপিছত আৰু কি আছে এইয়া এক্সিছ বেংক ফাৰ্মাচী আছে ৰাস্তা ৰাস্তাবোৰ চাইছে না নাই অলপো ভাল নহয় চিটি হয় কিন্তু ৰাস্তাৰ অৱস্থা ট্ৰাক মাখানো ইমান হেৰি তাৰপিছতে এইটো চব বিল্ডিং চালিয়া বনাইছে চিটি পাৰ হলো না আমি Give me some more like that. Do you get scores like that? Oh. তো আমাৰ আগত যোনখন এইখন ট্ৰাক গৈ আছে তো এইখন মানে কম দূৰৰ পৰা অহা নাই চাওকচোন নাম্বাৰ প্লেটটো আৰ জে ৰাজস্থানৰ পৰা তো মোৰে নাম লিখা আছে ৰাজস্থানৰ পৰা আহিছে আৰু ইয়াৰ টায়াৰকেইটা চাওক না কেইটা টায়াৰ আছে এটা দুটা নহয় পুৰা 24টা টায়াৰৰ গাড়ী হয় 24 চকা গাড়ী হয় মানে ইয়াৰ ড্ৰাইভাৰটো কমজোৰি ড্ৰাইভাৰ নহয় হেভি ড্ৰাইভাৰ তো ইয়াতে আমি কিবা কিংমা এইখিনি জেগাখিনিৰ নাম কিবা কিক উইমা বুলি হয় তো এইখিনিতে আমি আজি ৰাতিটো আৰাম কৰিম তাৰপিছত কালি আকৌ ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিম তো চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম